marrow transplant অত্যন্ত প্ৰয়োজনীয় গুৱাহাটী মেডিকেল কলেজত বা আমাৰ আন চৰকাৰী হস্পিটালত এই বন মেৰু ট্ৰান্সপ্লান্টৰ সুবিধা নথকা বাবে আমি ইমান দিনে আমাৰ পেশেন্ট সমূহক নাৰায়ণ হৃদয়ালয়লৈকে পঠাই আছিলো আজি পৰ্যন্ত আমাৰ ৰাজ্য চৰকাৰে নাৰায়ণ হৃদয়ালয়ত ৯৯টা পেশেন্ট আমি বন মেৰু ট্ৰান্সপ্লান্টৰ কাৰণে পঠিয়াইছিলো আৰু বাহিৰত পঠিয়ালে দেখা যায় যে এটা পেশেন্টৰ বিপৰীতে প্ৰায় ৭-৮-১০ লাখ টকা পৰ্যন্ত খৰচ হয় আমাৰ বহু দিনৰ পৰা প্ৰচেষ্টা আছিল যে গুৱাহাটীত বন মেৰু ট্ৰান্সপ্লান্টৰ সুবিধা আৰম্ভ হ'ব লাগে আজি আমাৰ বাবে এটা অত্যন্ত আনন্দৰ দিন যে গুৱাহাটী মেডিকেল কলেজে অত্যন্ত সফলতাৰে প্ৰথম বন মেৰু ট্ৰান্সপ্লান্টটো সম্পন্ন কৰে আৰু আমাৰ যিজন পেশেন্টক ৪৫ বছৰৰ এজন পেশেন্টক বন মেৰু ট্ৰান্সপ্লান্ট কৰা হৈছিল তেখেত বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ আজি ডিসচাৰ্জ লৈছে ই খুব ইনফেক্টিভ বা অকনমান ২-৩ মাহ আৰু খুব মানুহৰ পৰা দূৰত থাকিব লাগিব সেই কাৰণে আপোনালোকৰ সন্মুখত তেখেতক আমি অনা নাই কিন্তু তেখেত আমাৰ পেইং কেবিনতে আছে এতিয়া তেখেতে আজি ৰিলিজ হ'ব আৰু তেখেত আমাৰ কামৰূপ জিলাৰে কমলপুৰ গাঁৱৰ এই গুটেই বন মেৰু ট্ৰান্সপ্লান্টটো গুৱাহাটী মেডিকেল কলেজত প্ৰথম হ'ল আৰু এই বন মেৰু ট্ৰান্সপ্লান্টটো আমাৰ হিমাটলজি ডিপাৰ্টমেন্টৰ উদ্যোগত কৰা হয় ডক্টৰ জিনা ভট্টাচাৰ্যজী আমাৰ প্ৰফেসৰ হেড অফ দা ডিপাৰ্টমেন্ট ডক্টৰ ভট্টাচাৰ্যজীয়ে এই গুটেই টিমটোক নেতৃত্ব দিছিলে আৰু তেখেতৰ লগত ডক্টৰ স্মিতা দাস এছ'চিয়েট প্ৰফেসৰ ডক্টৰ দামোদৰ দাস এছিষ্টেণ্ট প্ৰফেসৰ ৰিজুৰাণী ডেকা এছিষ্টেণ্ট প্ৰফেসৰ ধনজিৎ হালৈ ৰেজিষ্ট্ৰাৰ আমাৰ ডক্টৰ বৰ্ণালী শৰ্মা মেডিকেল অফিচাৰ বিশ্বপ্ৰকাশ পাৰি আমাৰ সিনিয়ৰ ৰেসিডেন্ট তেখেত ডিএম কৰি আছে তেওঁলোকে সহযোগ কৰিছিল ইয়াৰ উপৰিও আমাৰ নাৰ্ছৰ দায়িত্বত চন্দ্ৰিতা বৰুৱা উপাসনা কলিতা মঞ্জিমা বৰুৱা আৰু মেছ জেবা আছিল সাপোৰ্ট ষ্টাফত সফিকুল নাইডু আৰু ৰামান্না আছিল ব্লাড বেংকত ডক্টৰ দীপাংকৰ বৰুৱা উপকুল কাশ্যপ ঘনশ্যাম ঠাকুৰীয়া এনাস্থেচিয়লজিত ডক্টৰ বিশ্বজিৎ তালুকদাৰ মেডিচিনত ডক্টৰ সংগীত দত্ত ডক্টৰ অঞ্জন তালুকদাৰ মাইক্ৰোবায়োলজিত ডক্টৰ লাহৰী শইকীয়া আৰু ৰেডিয়েশ্যন অংকলজিত ডক্টৰ দেৱজিৎ চৌধুৰী ডক্টৰ এন.কে. কলিতা জীৱন শৰ্মা সিনিয়ৰ ফিজিচিষ্ট এই গোটেই সকলৰ এটা ডাঙৰ টিমে এই বন মেৰু ট্ৰান্সপ্লান্ট কাম যেটো আমাৰ এটা চ্যালেঞ্জ আছিল এইটো সুন্দৰভাৱে সফলতাৰে আজি সম্পন্ন কৰিব পাৰিলে আমাৰ বাবে আৰু এটা ভাল খবৰ যে যোৱা কিছু দিনত বি বৰুৱা ক্যান্সাৰ হস্পিটালতো বন মেৰু ট্ৰান্সপ্লান্ট আৰম্ভ হৈছে এক প্ৰকাৰ ক'ব গলে বিএমটিৰ বাবে অসমত এতিয়া দুটা সেন্টাৰ গুৱাহাটী মেডিকেল কলেজ আৰু বি বৰুৱা ক্যান্সাৰ হস্পিটাল দুটা সেন্টাৰে এই কাম কৰিব পাৰিছে মই ভাবো যে ই আমাৰ বাবে এটা অত্যন্ত সফল দিন আমাৰ মেডিকেল কলেজৰ প্ৰিন্সিপাল সুপাৰিনটেন্ডেন্ট হেলথ মিনিষ্টাৰ সকলোৱে গুটেই ব্যৱস্থাটো তদাৰক কৰি আছিল মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো বন মেৰু ট্ৰান্সপ্লান্টৰ কেবাটাও বন মেৰু ট্ৰান্সপ্লান্ট থাকে আমাৰ প্ৰথম যেটো আমি কৰো হেতুক অটোলগাছ বুলি কয় অৰ্থাৎ এজন পেশেন্টৰ নিজৰে বন মেৰু নিজৰ শৰীৰত সংস্থাপিত কৰা হয় আজি আমি যিজন পেশেন্টক কৰিছো হেতু অটোলগাছ হৈছে ইয়াৰ পিছত আৰু এটা প্ৰসিডিউৰ থাকে এলোজেনিক অৰ্থাৎ ম্যাচিং হোৱা ককায়েক ভায়েকৰ যেতিয়া বন মেৰু দিয়ে হেতু এলোজেনিক প্ৰসিডিউৰ বুলি কয় আমি জিএমচিত এলোজেনিকো কৰিব পাৰিম শেষত 50% ম্যাচিং
যদি হয় তেতিয়াও বন মেৰু আজিকালি লয় দেউতাক মাক আৰু ল'ৰা ছোৱালীৰ 50% মেটচ হয় তাক হেপ্লয় বুলি কোৱা হয় এই তিনিটা প্ৰচিডিউৰ আমি বন মেৰুত কৰো এতিয়া প্ৰথম দুটা প্ৰচিডিউৰ আমি জিএমচিএইচত খুব সাধাৰণতে কৰিব পাৰিম আৰু তৃতীয় প্ৰচিডিউৰৰ বাবে আমাক আৰু কিছু প্ৰস্তুতি লাগিব প্ৰথম প্ৰচিডিউৰটো দি ব্লাড কেন্সাৰৰ পেশেন্ট সকল বহুত উপকৃত হ'ব আৰু দ্বিতীয় যেটো এলোজেনিক বিএমটি তাৰ পৰা আমাৰ থেলাসেমিয়া পেশেন্ট সকল বহুখিনি উপকৃত হ'ব এতিয়া আমাৰ দুখন বেড বিএমটিৰ কাৰণে কৰা হৈছে ষ্টেট কেন্সাৰ হস্পিটালখন সম্পন্ন হৈ উঠিলে আমাৰ ইয়াত সিটৰ ব্যৱস্থা আমি আৰু অধিক বঢ়াব পাৰিম মই পুনৰবাৰ জিএমচিএইচক বিশেষকৈ ডক্টৰ জিনা ভট্টাচাৰ্যজী আৰু এন্টায়াৰ টিমটোক মই ধন্যবাদ আৰু অভিনন্দন জনাইছো আজি মই জিএমচিএইচত এই কাৰণে আহিলো যাতে টিমটোক এবাৰ ধন্যবাদ জনাব পাৰো 2 লাখ টকা লাগিব আমি ম্যাক্সিমাম 2 লাখ টকাত আমি ইয়াতে কৰিব পাৰিম যিখিনি মেডিসিন বা দাৰ খৰচ আৰু আমি লাহে লাহে আৰোগ্য নিধিৰ লগত ইয়াক জড়িত কৰি দিম যিকেজন পেশেন্ট হ'ব আমি দুখিয়া হলেতো আমি ইয়াত বিনা পইচাতে কৰি ল'ব পাৰিম আৰু আমাৰ আয়ুষ্মান ভাৰতৰ ওপৰত নতুন ইন্সুৰেন্স স্কিম এটা ষ্টেটে খুব সোনকালে ডিক্লেয়াৰ কৰিব ইউনিভাৰ্সাল ইন্সুৰেন্স স্কিম তেতিয়া হলেতো খুব ধুনিয়া কৰি সকলোৱে ফ্ৰীলি কৰিব পাৰিম সেইটো আমি অকনমান আপোনালোকৰ লগত কথা পাতিম কেবিনেটৰ বিবেচনাধীন হৈ আছে কিন্তু সেইটো হৈ গলে অসমত প্ৰায়বোৰ মানুহে এইটো আঁচনিৰ অধীনত আহি যাব আৰু শিশুৰ কাৰণে আৰবিএসকে স্কিম আছে আৰোগ্য নিধি আছে স্নেহ স্পৰ্শ আছে স্নেহ স্পৰ্শ প্লাস আছে অন্তত বাচ্চা লৰাই আজিকালি কতো খৰচ কৰিব নালাগে বিএমটিও ইয়াত ফ্ৰী হ'ব খালি থেলাসেমিয়া পেশেন্ট প্ৰায় 2000 মান আছে আৰু ব্লাড কেন্সাৰৰ পেশেন্টটো বহুত আহে আমাৰ ইয়াত সিট বৰ্তমান 2খন বা বি বৰুৱাটো 4খন ইয়াতো কেন্সাৰ হস্পিটালত আৰু যদি 8-10খন পাও লাহে লাহে ইয়াতে মোৰ দৃষ্টিত 20-25খন সিট হ'ব লাগিব তেতিয়াহে আমি একেবাৰে বাহিৰত পঠোৱাটো বন্ধ কৰিব পাৰিম গোটেই মেডিকেল কলেজ সবতেলৈকে যাবৰ কাৰণে এটা গোটেইটো প্ৰক্ৰিয়া লাহে লাহে ডিব্ৰুগড় জোৰহাট শিলচৰ এবিলাক শক্তিশালী হৈ আহিছে বাট এখন ইনষ্টিটিউচন এইটো পৰ্যায়ত আহিবৰ কাৰণে মিনিমাম 20 ইয়াৰ্ছৰ এটা সাধনাৰ প্ৰয়োজন প্ৰথমতে এমবিবিএস হয় তাৰ পিছত পোষ্ট গ্ৰেজুৱেট হয় তাৰ পিছত ডিএম হয় এই ফৰ্মেল কোৰ্সটোতে 12 বছৰ লাগে মেডিসিন প্ৰথম এমবিবিএস হ'ব তাৰ পিছত এনএমসি তাত পোষ্ট গ্ৰেজুৱেট দিব তাৰ পিছত তাত ডিএম দিব তাৰ পিছত তেওঁলোকৰ হাতত এটা নিজে কৰিব পৰা কনফিডেন্স আহিব সো এটা দীঘলীয়া প্ৰক্ৰিয়া কিন্তু মই ভাবো যে লাহে লাহে অসমত জোৰহাট ডিব্ৰুগড় আৰু শিলচৰেও এনেকুৱা বহুত নতুন নতুন চ্যালেঞ্জ লবৰ কাৰণে তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা ব্যৱস্থা এতিয়া লাহে লাহে হৈছে গৈ এতিয়া আমাৰ ইউজুৱেলি অসমত 200 যেই কেছত আমি ডেট দেখা পাওঁ কিন্তু এইবাৰ এইবোৰ যেই নহয় লগত এইএছও আছে সেইকাৰণে এইএছ আৰু যেই মিলি এইটো এটা পজিশন বৰ্তমান হৈ আছে কিন্তু মই ভাবো যে আমাৰ যেটো এটা ভ্যাকসিনেশন আমি এডাল্ট ভ্যাকসিনেশন তো ভাৰত চৰকাৰ এতিয়া আমাক আকৌ এলাউ কৰিব যোৱা 3 বছৰ আমি কৰিব পৰা নাছিলো কোভিড ভ্যাকসিনেশনৰ কাৰণে এইবাৰ আমি আৰু এডাল্ট ভ্যাকসিনেশন কৰিব পাৰিম তেতিয়া এটো আৰু আন্ডাৰ কন্ট্ৰোল হৈ যাব আৰু কিন্তু আজিৰ পৰা 4-5 বছৰ আগত যিমান কেছ পাইছিলো তাতকৈ বহুত কমি আছে ঠিক আছে এখিনি কথাৰ কাৰণে যদি আপোনালোকে কিবা টেকনিক্যালি কিবা জানিব খোজে মোৰটো ইমান টেকনিক্যাল নলেজ নাই পিছত জিনা বাইদেউ বা আমাৰ বাকি টিমটোৰ পৰা আপোনালোকে বুজি ল'ব পাৰিব হ'ব পলিটিক্যাল খালি নকৰিব ডক্টৰ সকল আছে যদি হেলথ ৰিলেটেড কিবা আমাৰ অসমত বৰ্তমান আয়ুষ্মান ভাৰত আঁচনিয়ে 27 লাখ পৰিয়ালক স্পৰ্শ কৰে
তাক আমি এক্সপানশন কৰিবৰ কাৰণে লাগি আছো যাতে হেতু অন্তত 80% পৰিয়ালে এই ইউনিভাৰ্সাল ইন্সুৰেন্সটো পাব পাৰে কিন্তু তাৰ কাৰণে বহুত খৰচ লাগিব ইয়াৰ কাৰণে এটা ৰোড মেপ বনাব লাগিব অলপ সলপ ৰাইজৰ পৰাও টকা ল'ব লাগিব গতিকে এই গোটেই স্কিমটো আমি ধুনিয়াকৈ বনাই আছো যাতে ইউনিভাৰ্সাল হেলথ কেয়াৰলৈকে আমি যাব পাৰো অন্তত বছৰত 5 লাখ টকা যাতে ট্ৰিটমেন্ট পাব পাৰে এতিয়া অটল অমৃত অভিযানত অকল 6টা ডিজিজ পায় কিন্তু আমি এতিয়া যাব খুজিছো যাতে সকলো ডিজিজ পাব পাৰে এতিয়ালৈকে বিষয়টো আলোচনাত আছে প্ৰধানমন্ত্ৰীৰ স্কিমৰ পৰাহে 29 লাখ পৰিয়াল তাত 5 লাখ টকা এটা ফেমিলিয়ে পায় আৰু সকলো ট্ৰিটমেন্ট হয় আমাৰ হল অটল অমৃত তাত সকলোত নাপায় অকল ক্ৰিটিক্যাল ডিজিজ পায় এতিয়া আমি ট্ৰাই কৰি আছো যে আমাৰ স্কিমটো আৰু আয়ুষ্মান ভাৰত দুইটাক মিলাই পেলাই আমি কেনেকে ম্যাক্সিমাম হেলথ ইন্সুরেন্স আমি দিব পাৰো কিন্তু ইট উইল টেক আনাদাৰ 1 মান্থ টাইম আমি খুব চেষ্টা কৰি আছো যাতে মানুহ হয় একানে কেবিনেটত আমাৰ অহা 2-3টা সপ্তাহৰ ভিতৰত আহিব প্ৰস্তুতি চলি আছে আমাৰ লিভাৰ ট্ৰান্সপ্লান্টৰ কাৰণেও জিএমচিএত আগবাঢ়িছে অলৰেডি মোটা ডক্টৰো আহিছে আৰু স্যার এআইজি আমাৰ ওচৰত আহিছিলে অলৰেডি এআইজিৰ লগত গভৰ্ণমেণ্ট অফ আসামে এখন এমওইউ কৰিছে সেই ক্ষেত্ৰত আমি আমাৰ এজন গেষ্ট্ৰোএন্টাৰাইটিছ সাৰ্জাৰী অলৰেডি আছে আৰু এজন আহিছে সাৰে নহয় পঠাইছিলে তেও আমাৰ জয়েন কৰিম উইদিন 1 ইয়াৰ উইদিন তেও তো এই বছৰে কৰিম বুলি ভাবিছে যে আমাৰ অতি ৰেডি আছে কাৰণ আমাৰ ট্ৰান্সপ্লান্ট অতি অলৰেডি আমাৰ হেতু সুপাৰ স্পেশালিষ্ট ৰেডি আছে আমি কিডনি ট্ৰান্সপ্লান্ট মাহত 2-3টাকে কৰি আছো আমাৰ কি হৈছে ইয়াতে লিভাৰ ট্ৰান্সপ্লান্ট কৰিব পৰা এজন ডক্টৰ আমি ৰিক্ৰুটমেন্ট কৰিছো আৰু এজনে সিদিনাখন মোক আহি লগ কৰিলে তেওঁকো আমি প্ৰিন্সিপালক পঠালো আৰু এআইজি হস্পিটাল হায়দৰাবাদে আমাক কৈছে যে আপোনালোকক আমি বেসিক সাপোৰ্টটো দিম গতিকে মই খুব আশাবাদী যে এবছৰৰ ভিতৰত গুৱাহাটী মেডিকেল কলেজত প্ৰথমটো লিভাৰ ট্ৰান্সপ্লান্ট আমি কৰিব পাৰিম আজিকালি আইডিএফৰ সংখ্যা খুব বাঢ়িছে আৰু দেখা পোৱা যে গুৱাহাটীত বিভিন্ন এনেকুৱা গঢ় লৈছে কিছুমান অনুষ্ঠান যিবোৰে বহু টকা তেওঁলোকে সংগ্ৰহ কৰে আইডিএফৰ নামত চৰকাৰীভাৱে কিবা এইটো একচুয়ালি আমাৰ কাৰণে অলপমান আনফিনিশ এজেন্ডা হৈ আছে মই আজি 2010 চনৰ পৰা লাগি আছো যে জিএমচিত এটা আইভিএফৰ ফেচিলিটি যেটা হক দুখীয়া মানুহবিলাকে যাতে কৰিব পাৰে কিন্তু এই বছৰ বস্তুটো অলপ আগবাঢ়িছে মই হেতু মই আশাবাদী যে উইদিন দিস ইয়াৰ আইভিএফৰ ফেচিলিটি জিএমচিএইচত আমি কৰিম ইয়াৰ কাৰণে বহুত প্ৰচেষ্টা হল মাজত বহুতখিনি কৰা হল কেতিয়াবা অলপমান কোভিড আহি গল স্লো হৈ গলো বাট নাও কিডনি ট্ৰান্সপ্লান্ট ৰেগুলাৰ হল বিএমটি হল কাৰ্ডিঅলজিক্যাল বহুত বিলাক প্ৰসিডিউৰ আজিকালি আমি ইয়াতে কৰো সিএবিজি বহুতখিনি ডাঙৰ প্ৰসিডিউৰ আমি ইয়াতে কৰো লিভাৰ ট্ৰান্সপ্লান্ট আৰু আমি যদি আইভিএফ ইয়াত কৰিব পাৰো আৰু ইয়াৰ হেলথ কেয়াৰটো কি হ'ব আমি যেটো সেকেন্ড মেডিকেল কলেজখন আমাৰ গুৱাহাটীত হৈ আছে হেতু উইদিন 1 ইয়াৰ কমপ্লিট হৈ যাব তেতিয়া আমি ফেচিলিটিজ বহুত পাই যাম এতিয়া এমএমসি টকলে এইবিলাক কামে হ'ব গুৱাহাটী মেডিকেল কলেজত বহুত ডাঙৰ প্ৰসিডিউৰ কৰাত এটা ইমান ৰিস্ক আছিল কি ইয়াত ইনফেকশন হৈ যায় 5000 মানুহ আহে যত সুপাৰ স্পেশালি তাত ইমান ভিজিটৰ আহা জায়গাত সম্ভৱ নহয় এতিয়া আমাৰ নতুন সুপাৰ স্পেশালিট আমি কিডনি ট্ৰান্সপ্লান্ট কৰি আছো আমাৰ ৰিজাল্ট ভাল কাৰণ তাত মানুহ কম যায় ডিস্ট্ৰিবিউট হৈ যোৱা কাৰণে এতিয়া বাইদেৱে যে বিএমটি কৰিব পাৰিলে আগৰ মেডিকেল কলেজখন থাকিলে এটো কৰিব নোৱাৰিলে মানুহ ইয়াৰ পৰা ওলাই যোৱা কাৰণে স্প্ৰেড হৈ গল যে মুহূৰ্ততে আমাৰ এমএমসি আৰু আগৰ কালাপাহাৰ এতিয়া নীলাচল নগৰ হৈ যাব তেতিয়া গুৱাহাটীত হেলথ কেয়াৰটো আৰু এটা নেক্সট লেভেলত গুছি যাব পাৰিম আৰু সেইখন হস্পিটাল আমি উইদিন 1 ইয়াৰ কমপ্লিট কৰি দিম সেকেন্ড মেডিকেল কলেজ সক মেডিসিনৰ বিষয়টো এনেকুৱা যে ভাৰতত বহুত মেডিসিন আছে আমি সকলো মেডিসিন ইয়াত ৰাখিব নোৱাৰো কিয় এটা মেডিসিনৰে 10টা ব্ৰাঞ্চ আছে সেইকাৰণে বেস্ট হল
যে আপোনাক যদি আমি হেল্থ ইন্সুৰেন্স কৰি দিওঁ 5 লাখ টকালৈকে আপুনি বছৰত পালে কাউণ্টাৰত কাগজখন দিয়ক যি ফাৰ্মাচিত পালেও আপোনাক ঔষধটো কিনি আনি দিব এতিয়া আয়ুষ্মান ভাৰতত অহা মানুহখিনিয়ে খৰচ কৰিব নালাগে বাকীখিনিয়ে খৰচ কৰিব লাগে সেইকাৰণে ঔষধ কিনি আমি মানে তাক ৰাখিব নোৱাৰো 180 বিধ ভাৰত চৰকাৰে আমাক ঔষধ কিনিব দিয়ে তাৰ বিপৰীতে ঔষধে আছে 20,000 বিধ আমাৰ 700 কিনো কিন্তু ঔষধটো 20,000ৰ ওপৰত আছে আৰু ডক্টৰ সকলৰ হয় কি আজি এটা পেনিচিলিন ঔষধ হয় কালি এটা উলালে নহয় পেনিচিলিনৰ লগত পেইন কিলাৰটো অলপ প্লাস হৈ গ'ল আৰু পৰখি এটা উলালে ইয়াৰ মাথাৰ বিষটো প্লাস হৈ গ'ল গতিকে ডক্টৰে বেষ্টটো প্ৰেসক্ৰাইব কৰিব খোজে আৰু গভৰ্নমেন্টে প্ৰত্যেক মাহত নতুন নতুন টেন্ডাৰ উলিয়াই থাকিব নোৱাৰে সেইকাৰণে বেষ্ট হৈছে যে আপুনি কিনি আনি দি দিয়ক হ'ব ধন্যবাদ